হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে, যিহেতু আজি হ'ল সৰস্বতী পূজা। আৰু ক'ত ক'ত যাম, আজি কি কৰিম, কেনেকৈ পাৰ কৰিম, মই আজি সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু সৰস্বতী পূজা বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। আশা কৰোঁ সকলোৱে ভালে ভালে গৈছে। যিহেতু ভিডিঅ'টো কাইলৈ পাব, আজি সৰস্বতী পূজা, কাইলৈ ভিডিঅ'টো মই আপলোড কৰিম। আশা কৰোঁ সকলোৱে ভালেই গ'ল। আজি মই ক'ত ক'ত যাম সকলোকে মই দেখুৱাবলৈ চেষ্টা কৰিম। মই যিমান পাৰোঁ চাপিহে দিছোঁ আৰু আহি পালোহি আমাৰ দেউতা স্কুলত। এইফালে মানুহ দেখিছে আৰু এইফালে আছে দুটামান সৰু সৰু পোৱালি। সিহঁতৰ নামটো সুধিলোঁ আৰু এই কেমেৰা দেখি পিনি মানে পলাইছে। ভিডিঅ' কৰি থকা দেখিছে যে এই নামটো মানে নকলেই, লাহেকৈ পলালে বা যি কি নহওক। আহি পালোহি এতিয়া স্কুলত। আৰু বাকী এতিয়া ভিতৰলৈ মই যাম, গৈ পেলাই প্ৰসাদ চসাদ খাম আৰু ধুনীয়াকৈ। বৰ্তমান আমি বহি আছোঁ, আমি গোটেই আমাৰ পৰিয়ালটো মানে যিকেইটা আহিছিলোঁ গোটেই আমি পৰিয়ালকেইটা বহিছোঁ। এইফালে দুজনীয়ে আহি পালেহি আৰু এজন দেখিছে মোৰ লগত আহিছে, এজন মোৰ বন্ধু। আৰু দিলে আমাক খাবৰ কাৰণে প্ৰসাদ খাই আহিলোঁ। তাৰ পৰা মানে এতিয়া বৰ্তমান বেলেগ এখন কলেজত আহিলোঁ। তাতে মানে আমাৰ খুৰা এজনে মানে তাতে চাকৰি কৰে, যিহেতু তাতে আহিলোঁ, মাতিলে। তো গাইজ, আমি আজি সৰস্বতী পূজাৰ পৰা আহিলোঁ আৰু গৈ আছোঁ এতিয়া আমি চিনেমা চাবলৈ। গতিকে যাওঁ চাবলৈ। আমি 4জন ওলাই আহিছোঁ গোলাঘাটৰ দিশে। আৰু চিনেমা চাই এতিয়া বৰ্তমান আমি নামি আহি আছোঁ তললৈ। একদম মানুহ পুৰা ওলাই ওলাই গৈ আছে বাহিৰৰ ফালে। এতিয়া কেনেকুৱা লাগিলে চাই? ভাল লাগিলে। এইজনী আকৌ শুবলৈহে আহিলে, টিকেট কাটিছে আৰু শুইছে। তো গাইজ, আমি এতিয়া ধুনীয়াকৈ চিনেমা চাই এতিয়া ওলাই আহি আছোঁ। আৰু সময় 9টা বাজিলে, পুৰা ৰাস্তা খালী হৈ আছে দেখিছে। চাই কিন্তু ভাল লাগিলে দেই, সঁচাকৈ বহুত ভাল লাগিলে চাই। চিনেমাখনৰ নাম আছিলে বৰ্ডাৰ 2। চালোঁ, ভাল লাগিলে। আৰু এতিয়া গৈ আছোঁ ঘৰ পুৰা। আৰু এইখন হ'ল আমাৰ গাড়ী। দেখিছেনে, পপকৰ্ণ খাই এইটো কভাৰটো লৈ আহিছে। কিন্তু টিকেট কাটিলে, কিন্তু শুবলৈহে টিকেটটো কাটিলে। কি মানুহ জে দি মানে লগ কৰিছোঁ আকৌ গৈ পেলাই টানি আছে দৰ্জা খুলি। বাকী শুই কেনেকুৱা লাগিলে? শুই আমনি লাগিলে বাৰু। ঠিক আছে, এতিয়া কেনেকুৱা লাগিলে চাই? একদম বঢ়িয়া বঢ়িয়া। লাগিছে। বাকী ৰাইজ আৰু গৈ থাকোঁ এতিয়া আমি ঘৰলৈ।